हेलो फ्रेंड्स नमस्कार आको এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আজিৰ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব বুলি মইহে ভাবিছো আপোনালোকে যদি ভাল পায় বা বেয়া পায় কমেন্ট কৰি জনাব কি ভাল পাইছে বা কি বেয়া পাইছে সো দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো So আজি ভিডিঅ'টো মই ৰাতিয়ে আৰম্ভ কৰিলো এতিয়া প্ৰায় 9:30 বাজি গৈছে 10টা মান বজাত 10:30 মান বজাত পাব সম্ভৱ ফৰকাটিং ষ্টেচন ভাইটি গুৱাহাটীৰ পৰা ভাইটি আহি আছে তাক আনিবলৈ যাওঁ তো আপোনালোককো লৈ যাওঁ বুলি ভাবিছো আৰু এটা সুন্দৰ স্মৃতি মোৰ ইউটিউব চেনেলটোত থাকি যাব বুলি আশা কৰিছো সেইভাবে ভিডিঅ'টো বনাইছো তেতিয়াহলে চাই থাকিব আৰু আপোনালোকে চাই ভাল পাব বুলি আশা কৰিছো আহি ফৰকাটিং ষ্টেচন পাই গলো ৰব লাগিব অকমান সময় ট্ৰেইনখন লেট হ'ব যেন পাইছো আজি তো চাওঁ আৰু কিমান দেৰি লেট হয় 10টা মান বজাতে আহিলো আহি পাই গলো এডখৰ এতিয়া 11টা বাজিবলৈ হ'ল আমি 1 ঘণ্টা মান ৰখিব লগা হ'ল ফাইনেলি এতিয়া ট্ৰেইনখন আহিছে আৰু মানুহ চনবিলাক নামিছে আৰু এতিয়া উঠাই উঠিছে নমাই নামিছে আৰু ভাইটি কৈছে আমাৰ অতিথিজনক আনিবলৈ ভালকৈ চিনো নাপায় ন কাৰণে অকমান আগবাঢ়ি আনিবলৈ গৈছে হেয়া লগ পায়ে গ'ল মই দেখিছো আপোনালোকে দেখিছেন নাই জানো ৰব হ'ব দেখাই আছো আপোনালোকক ধুনীয়া আগলৈ যাব লৈছিলো এখন ট্ৰেইন তো নলবাৰী পাইবে নলবাৰী চাই নলবাৰী পে আহিছে মই হেৰতে আহিম বুলি সুপাৰত আহিম বুলি কৈছে না নলবাৰী পে আহিছে কেইটাৰ আহিছে নলবাৰী অংকা লৈছে আহি নলবাৰী ওলা এতিয়া যাওঁ নলবাৰীৰ পৰা এতিয়া আলহী আহিলে ৰাতি ভাত পানী খালে প্ৰায় 12টা মান বাজিবলৈ হ'ল এতিয়া ৰাতি ভাত পানী খাই নিমকি খাইছো নিমকি মানে খঙৰ বজাটো এতিয়া ভিডিঅ' কৰা নহলে তেতিয়া তেনেকে সো কালি এতিয়া আৰু আজি তেনেকে ভিডিঅ' কৰা নহলে তো কালি আমি লগ পাই আছো আজি ফুৰিবলৈ যাম আজি বহুত ৰাতি হ'ল সেইকাৰণে ভিডিঅ' কৰা নহল এতিয়া ভাগৰে জুগৰে আহিছে ল'ৰাটো এতিয়া সব গুড নাইট কালি লগ পাই আছো বাই বাই বহুত দিন যে ভিডিঅ' কৰা নাই সেইকাৰণে ভিডিঅ' কৰিছিলো বুলি পাহৰি গৈছিলো তাৰপিছত মনত পৰিলে মইচোন ভিডিঅ' কৰি আছিলো এতিয়া ফালে ওলাইও আহিছো বজাৰ কৰো বুলি সো মোৰ ব্লগটো কন্টিনিউ কৰো তো চাই দিও ভিডিঅ'টো মানে এনেকা হল কেছটো আমি মানে বিশালত গলো একদম গাড়ী থবলৈ জায়গা নাই তাৰপিছত ইয়ালৈ আহিলো তেল ডিপুটো চক সবৰে মানে গাড়ী বিলাকৰ ভুক লাগিছে সবৰে তেল টেংকি খালি সবতে ভিৰ এতিয়া আমি আপোনালোকে ভিডিঅ'টো চাই দিবা শেষলৈকে আমি লাইনত আছো আৰু গাড়ী হস্পিটালত যাব তাতো ভিৰ তেল ভৰাবলৈ আহিব তাতো ভিৰ যতে যাও তাতে ভিৰ আজি তেল চেল ভৰাই মিলি ফাইনেলি হৈ গ'ল আৰু এতিয়া আমি ফাইনেল হৈ গ'ল আমি যাই আছো বৰ্তমান এতিয়া ক'ত যাম বিশাল মাৰ্কেট না বিশাল মেগা মাৰ্কেট বিশাল মেগা मार्केट सॉरी दे भाई অলপ স্পেলিং মিস্টেক হৈ যায় স্পেলিং নহয় প্ৰনাউন্সিয়েচন গলতি সে মিস্টেক ভাইটি ইয়াকো সোমালো বজাৰ সজাৰ কৰিলো তাত তেনেকৈ ভিডিঅ' কৰা নহ'লে আমাৰ বাইদেউ আহিছে যাই আছে এতিয়া আকৌ সৰু সুৰা আৰু দুটামান বজাৰ কৰিব লগা আছে তালৈকে আহিছো ভাইটিয়ে ধুনীয়াকৈ ভিডিঅ' বনাই আছে মোৰ হাঁহি উঠিছে তাক দেখি তো আজি ভালে পাইছো মোৰ ধুনীয়া কেমেৰামেন এজন পাই গৈছো তিনজনকে মায়ে বজাৰ কৰিবলৈ পঠিয়াইছে নেজানো আমি তিনটা কি বজাৰ কৰিছো কি বজাৰ কৰিব পাইছো নে ভাল লাগিছে আৰু কিবা এটা মুঠতে এতিয়া লাডু বনাবৰ কাৰণে গুৰটো লৈ ললো কিলো বাবা এতিয়া কিলো মিক্স হৈ গ'ল এতিয়া ভাবিছোঁ ৰিং পাপৰ কেইটামান চাহৰ লগত ভাজি খাবলৈ ভাল লাগে ইয়াতে দেখিলোঁ মই বোলো এই ৰিং পাপৰ কেইটামানো লৈ যাওঁ মিক্সকৈ
নামটো কৈ যোৱা কি নাম এইটো কালভাৰ এই ল'লে আমাৰ বাইদেউ পাপৰ ল'লে এই আমাৰ বাইদেউ চাই আছে বস্তু কিনিব আজি কি কি চাই আছে বুট অঁ সৰু সুৰা বজাৰ হৈ গ'ল সৰু সুৰা বজাৰ হৈ গ'ল এতিয়া আমি নাখাই বুলি ভাই ককাই একে ফুচকা খাব মই নাখাওঁ ফুচকা ভাই ককাই দুইটাকে ফুচকা চুচকা খুৱাই লওঁ তাৰপিছত আৰু দুটা কাম আছে তাৰপিছত সেই দুটা কৰি আৰু ঘৰলৈ যাম আৰু বাইদেউ এতিয়া কি 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 ল'ব এতিয়া চিকেন চিকেন ল'ব দাদা কৈছে আমাৰ তাত বাই আমাৰ চাই আছে ভাইটিকে ফুচকা চুচকা খুৱাই মেলি আনিলোঁ ধুনীয়াকৈ বঢ়িয়া লাগিছে দে খাই মই নাখাওঁ ই বেছিকৈ খাইছে আৰু এহাত দুটা থকাৰ পিছত মই টোপোলা ল'ব লগা হৈছে হয় নেকি ধুনীয়াকৈ চব বজাৰ মেলি কৰি হৈ গ'ল সেইখন আমাৰ কৰিলোঁ এখন কাষতে থানাখনো আছে থানাতে থৈ যাওঁ নি থানাতে থৈ যাওঁ নি না নাতি নাযাওঁ চ' আমাৰ ডেকালৈ এফালে গৈছে আমাৰ সমস্ত বজাৰ সামৰ কৰি এতিয়া আমি ঘৰমুৱা পক্ষী ন ঘৰমুৱা কি পক্ষী পক্ষী আমি পক্ষী যায় তো চাই থাকিব ভিডিঅ'টো শেষলৈকে আমি কি কি কৰোঁ গাখীৰ আৰু কল লৈ আহিছোঁ অথনি বজাৰৰ পৰা আহিলোঁ এয়া ভাইটিয়ে কালি দৌৰিবলৈ যাব কালি কি আছে তোমাক কৈ দিয়া ভালকৈ কালি মোৰ CISFৰ এক্সাম আছে ইণ্টাৰভিউ আছে ফিজিকেল কালি ৰাতিপুৱা যাম থেংক ইউ এয়া কল গাখীৰ দি দিছোঁ এতিয়া খাব লাগে আৰু কালি দৌৰিব লাগে কালি ৰাতিপুৱা 6:30 বজাত একদম তাত গৈ পাব লাগিব আমাৰ ইয়াৰ পৰা 4টামান বজাত যাব লাগিব 4টামান বজাত যাব লাগিব গতিকে ৰাতিপুৱা সোনকালতে উঠিব লাগিব 45 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা এয়া ধুনীয়াকৈ খাব লাগে আৰু কালি দৌৰিব লাগে আমাৰ সকলো ৰাইজে আশীৰ্বাদ কৰিব চাকৰি পালে জনাবানে জনাম মায়ে খানা বনাই আছে ভাত বনাই আছে মই অকণমান সহায় কৰি দিওঁ ৰাতিপুৱা 4 বাজিব হ'ল ভাইটিৰ যিহেতুকে আজি ফিজিকেল আছে তাত দৌৰিবগৈও লাগিব সেইকাৰণে একদম ৰাতিপুৱা একদম 6:30 বজাত পৰা একদম উপস্থিত হ'ব লাগিব সেইকাৰণে 4টা বজাত মানে ঘৰৰ পৰা ওলাই যাব লাগিব 4টা বাজিব এতিয়া যাবলৈ ওলাইছে ধুনীয়াকৈ গাখীৰ এগিলাচ খুৱাইছোঁ আৰু ভালকৈ দৌৰিবলৈ যাতে শক্তি পায় আৰু এয়া ভাইটিক ৰুটি দিছোঁ দুইটাই খাই বৈ যাওঁগৈ আৰু ধুনীয়াকৈ স্মৃতি হিচাপে থাকিবৰ বাবে মই ভিডিঅ'কন কৰি ৰাখিছোঁ যদি আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে পাছৰখিনি আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই আছোঁ চাই থাকিব ভিডিঅ'বিলাক থেংক ইউ